হেল্ল' ফ্ৰেণ্ডছ, এয়া মই এতিয়া আকৌ পাৰ্ট 2 ব্লগলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। মই যে কৈছিলোঁ সেইদিনাখন যোৰহাটলৈ গৈছোঁ বুলি, আৰু এতিয়া মই কাজিৰঙালৈ গৈ আছোঁ। সেইটো কাৰণে এতিয়া পাৰ্ট 2 মই ব্লগ বনাইছোঁ। এয়া মই যোৰহাটতে আছোঁ। এয়া মই চেনেল এযোৰ কিনি লৈছোঁ, কাৰণ ফুৰিবলৈ গ'লে এযোৰ চেনেল আৰু এযোৰ ল'বই লাগে। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি মই এই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। কালি মানে ভিডিঅ'টো মই বনাব নোৱাৰিলোঁ, কালি ৰাতি হ'ল। আমি হোটেল পাওঁতে আমি এখন হোটেলত আছোঁ যে এই হোটেলখনৰ নাম হৈছে দা কাজিৰঙা এড্ৰেছ হয়, আৰু ইয়াৰ বাহিৰৰ ভিউটো দেখাছোঁ, ইমান ধুনীয়া। আমি সেইটো ৰুমতে আছোঁ। এইটো হৈছে ৰাতিৰ পৰিৱেশটো। আপোনালোকক কোৱাই নাই নহয় আমি কাৰ লগত আহিছোঁ। আমি আহিছোঁ কেঁচাহোণ কোম্পানীৰ MD ছাৰ ফেমিলিৰ লগত আহিছোঁ। এয়া বেটাহঁতে চুইমিং পুলত সাঁতুৰিছে, চাওকচোন বাৰু, ইমান ভাল পাইছে আজি ল'ৰা ছোৱালীকেইটাই। সাঁতোৰা। ব্ৰেকফাষ্ট ৰেডি হৈছে চাগৈ ন? এতিয়া আমি ইয়াত ফুৰিবলৈ আহিছোঁ। চাওকচোন ইমান ধুনীয়া ইয়াৰ পৰিৱেশটো, বহুত ধুনীয়া হয়, গছ গছনিবোৰ ইমান ধুনীয়া। আৰু এই বাইদেউ গৈ আছে, আৰু ইয়াতে ছাৰ আৰু আমাৰ মিষ্টাৰ আছে, আৰু ইয়াতে বেটাহঁতে খেলি আছে। এয়া চাওকচোন। চাওকচোন আপোনালোকে, এইখন হৈছে ৰছীয়ে বনোৱা এখন দলং, এখন ওলমি আছে, আৰু এইখনৰ নামটো কি আপোনালোকে কমেণ্টত জনাবচোন। এয়া বেটা আমাৰ, আৰু এয়া হৈছে নিয়ৰ হয়, আমাৰ MD ছাৰৰ ডাঙৰ ল'ৰা হয়। একেলগতে তাহাঁতি দুইটা আহি আছে। মই মানে বহুত ভয় খাইছোঁ কেনেবাকৈ তলত পৰিব বুলি। এয়া ছাৰ হয়, ছাৰে চাওকচোন বা কেনেকৈ আহি আছে অকলে অকলে। এয়া আহি আছে, ছাৰো পাবহি আৰু। এয়া এতিয়া আমি পালোহি অৰ্কিড পাৰ্ক হয়। আপোনালোকক মই ইয়াৰ আগতো এটা ভিডিঅ' বনাইছিলোঁ, তাতো মই অৰ্কিড পাৰ্কখন বৰ ধুনীয়াকৈ দেখাইছোঁ। এয়া বেটী হয়। এতিয়া মানে ইমান ভাগৰ লাগিলে, আমি ইয়াতে খানাটো খাই যাম বুলি ভাবিলোঁ। ইয়াত মানে গান বাজনা চলি আছে আৰু কাজিৰঙাৰ ভিতৰত। এতিয়া খানাটো খাই আমি ঘৰলৈ ৰিটাৰ্ণ হ'ম আৰু। এয়া সৃষ্টি কইনা আৰু MD বাইদেউ এতিয়া গৈ আছে, আৰু আমি ইফালে সিফালে চাইছোঁ।
ইয়াৰ ভিউটো মানে ইমান ধুনীয়া লাগিছে, চাওকচোন আপোনালোকে, ইমান ধুনীয়া লাগিছে ইয়াত। আমাৰো গাড়ীবোৰ বহুত দূৰত আছে যে, সেইটো কাৰণে লাহে লাহে আমি খোজে গৈ আছোঁ আৰু। এয়া ছাৰহঁত গৈছেগৈ আৰু আমিও এতিয়া ৰিটাৰ্ণ হৈছোঁ, আৰু মাজতে আমি কাজিৰঙা ইউনিভাৰ্চিটিত সোমাব লাগিব, তাতো আপোনালোকক দেখাম। আমি কাজিৰঙা পৰা আহি এতিয়া কাজিৰঙা ইউনিভাৰ্চিটিত আমি সোমাইছোঁহি। এয়া কাজিৰঙা ইউনিভাৰ্চিটিত কৰ্মী পঢ়ি আছে, বেটীৰ ফ্ৰেণ্ড হয়, এয়া লগ পাইছে, চাওকচোন কিমান ভাল পাইছে, বহুত দিনৰ মূৰত লগ পাইছে। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকৰ যদি ভাল লাগিলে চাই তেনেহ'লে কমেণ্টত জনাব। বাই বাই।